বন্ধুসকল আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাবিলোঁ আজি ঘৰত এনেই আছোঁ, গতিকে আজি গছপুলি দুটামানকৈ ৰুম বুলি আহিছোঁ। তাকে আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু যদি কোনোবা নতুন কৰিছে মোৰ চেনেললৈ, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো দবাই লওক। বন্ধুসকল দেৰি কৰি নাথাকোঁ, এতিয়া গৈ ৰওঁগৈ, মানে বৰষুণ আহিব। চাই থাকক। এতিয়া প্ৰথমতে চিপলাংখন লৈ লওঁ। এইখিনিতে ৰুম বন্ধুসকল, চিপলাং ল'লোঁ। আম পুলি আছে, এইখিনিতে খান্দিব লাগিব এতিয়া। চাই থাকক। বন্ধুসকল এটা ৰোৱা হৈ গ'ল, আৰু দুটা আছে, দুটা ৰুই চাই থাকক। পুলি ৰোৱা হৈ গ'ল, গতিকে এতিয়া পানীটো দিলোঁ আমি। যিহেতু বতৰ ঠাণ্ডাই, কমকৈ পানী দিছোঁ, গতিকে বৰষুণ দিব এতিয়া, দি আছে। চাই থাকক বন্ধুসকল, গছপুলি ৰুই হ'ল, গতিকে ৰাতিপুৱা ভাত খোৱা নাই, এতিয়া ভাতটো খাই লওঁগৈ। চাই থাকক আপোনালোকে। বন্ধুসকল ভাত, চাটনি, পিটিকা, পিঁয়াজ, জলকীয়া, এইফালে পোৱালি বাঁহ। এতিয়া ভাতটো খাই লওঁ আমি। চাই থাকক বন্ধুসকল, ভাত পানী খাই হ'ল, গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই।